নমস্কাৰ, মই মাধৱ বৰা। মই সকলোকে এটা কথা ক'বলৈ বিচাৰিছোঁ, যিখিনি জুবিন দাৰ কাৰণে লাগি আছে বিতৰ্কত সেইবিলাক কৰিব নাপায়, যিহেতু মোতকৈও বহুত ডাঙৰ মানুহ আৰু এইবিলাক কৰিব নাপায় আচলতে। আৰু মই জুবিনক ভাল পাওঁ, এতিয়াও ভাল পাওঁ, সদায় মই ভাল পাই যাম। জুবিনৰ কাৰণে এইবিলাক কৰিব নাপায় আচলতে। যিখিনি এইবিলাক কৰি আছে এইবিলাক কৰা বন্ধ কৰক। কোনোবাই কেছ দিছে জুবিনদাক, সেইটো মই বহুত দুখ পাইছোঁ আৰু সেইবিলাক আচলতে কৰিব নাপায়। মোতকৈ যিহেতু বহুত ডাঙৰ মানুহ আৰু জুবিনদাৰ মই নো মেডালো ক'ব নোৱাৰোঁ। আচলতে এইবিলাক কৰিব নাপায়। জুবিনদাই যিটো ইণ্টাৰভিউত মোক পাগল বুলি কৈছিলে আৰু তেতিয়া মই অকণমান দুখ পাইছিলোঁ, কান্দিছিলোঁ। আৰু যিখিনি মানুহে মোক ছাপোৰ্ট কৰিছে আৰু তুমি ভাগৰি নপৰিবা, তুমি কৰি যোৱা। আৰু জুবিনাই তোমাক একো বেয়াকৈ কথা কোৱা নাই, তোমাক পঢ়িবলৈ কৈছে, বহুত ভালৰ কাৰণে কৈছে, পঢ়াটো লাগিব। আৰু যিখিনি মোক ছাপোৰ্ট কৰি আছে আৰু বহুত বহুত ধন্যবাদ। আগলৈও মোক ছাপোৰ্ট কৰি যাওক, আশীৰ্বাদ দিব। আৰু মোৰ ভুল হ'বও পাৰে, ক'ৰবাত শুধৰাই দিলেই হ'ল। আৰু যিখিনি মোক ছাপোৰ্ট কৰিছে বহুত বহুত ধন্যবাদ।